গুড মৰ্নিং। আজি খুব কুঁৱলী পৰিছে, বিৰাট কুঁৱলী পৰিছে। যোৰহাটতো আজি বতৰ খুব ডাৱৰীয়া টাইপ। পিছলৈ ৰ'দটো ওলাই নে নোলাই নাজানো। চ' কোনটো সময়ত আপলোড দিওঁ নাজানো, কিন্তু এতিয়া যিহেতু সেই মৰ্ণিং টাইম সেইকাৰণে কৈছোঁ এতিয়া গুড মৰ্ণিং। আজি মই এটা কথা এটা কওঁ হা, মানুহৰ মাইণ্ডত কিমান পাৱাৰ থাকে। এজন মানুহে বা এজন ব্যক্তিয়ে যেতিয়া কি হয়, এটা কথা মাইণ্ডত যেতিয়া ভাবি লয় বা মাইণ্ডত সেই বস্তুটো যেতিয়া ছেট হৈ যায় নহয়, ত' এইটো হ'বই হ'ব, কোনো কথা নাই। আৰু এটা কথা কওঁ, ৰাতিপুৱা সময়খিনি এলাৰ্ম ক্লক লৈ পেলাই যে নিজৰ মাইণ্ডটোৱে এটা এলাৰ্ম ক্লক। আপোনালোকে নিজে চাব, মই মোৰ ক্ষেত্ৰত পাইছোঁ, সেইকাৰণেই কৈছোঁ যে নিজৰ মাইণ্ডটো এটা এলাৰ্ম ক্লক হয়। কথাটো নিজে যদি ভাবি লোৱা যায়, সেই কথাটো মাইণ্ডৰ পৰা কেতিয়াও ওলাই নাযায়, সি লাগিলে ভালেই হওক বা বেয়াই হওক। কালি তেনেকুৱা এটা কাহিনী এটা হ'ল মোৰ লগত হা। মই কি হ'ল, মই খুব মাইণ্ড পাৱাৰ ষ্টৰিবোৰ খুব চাওঁ। কাৰণ যিহেতু বহুতো লাইফত বহুতো ঘাত প্ৰতিঘাত পাৰ হৈছে, সেইকাৰণে কি কৰোঁ, মই মাইণ্ড পাৱাৰ ষ্টৰিবোৰ চাওঁ নিজৰ মাইণ্ডটো ষ্ট্ৰং ৰাখিবলৈ। আৰু মই খুব বিশ্বাস কৰোঁ এই মাইণ্ড পাৱাৰ ষ্টৰিবোৰৰ ওপৰত। আৰু বিশেষকৈ কি কৰে জানেনে, এই মাইণ্ড পাৱাৰৰ যিবোৰ ষ্টৰি হয় বা যিবোৰ লেকচাৰ থাকে, সেই মাইণ্ড পাৱাৰৰ লেকচাৰখিনিয়ে আপোনাক বহুত দিনলৈ বা সেই গোটেই দিনটোৰ কাৰণে, যোনে বিশ্বাস কৰে সেইসকলৰ বাবেহে কৈছোঁ মই, দিনটো ফ্ৰেছ কৰি ৰাখে আৰু নিজক খুব ভাল, নিজক খুব মনটো উৎফুল্লিত কৰি ৰাখে, নিজৰ মনটো। গতিকে কালি কি হ'ল, মই খুব সৰু ছোৱালী এজনী দেই, বহুত বছৰ আগতে আমি একেটা শ্ব' এটাত আছিলোঁ। চ' তাইৰ কিছুমান মই ইউটিউবত পটককৈ দেখিলোঁ যে মাইণ্ড পাৱাৰ ষ্টৰি কিছুমান দিয়ে তাই। চ' মই খুব চালোঁ, চাই পেলাই তাৰে এটা টপিকত মই স্পেচিয়েলি মাইণ্ড কৰিলোঁ। তাই কৈছিলে, যিটো টপিকৰ ওপৰত কৈছিলে যে ৰাতিপুৱা সময়খিনি যে যিটো ব্ৰহ্ম মুহূৰ্ত বুলি কয় যে, একদম পুৱতি নিশা, কোনখিনি সময়ৰ পৰা কোনখিনি সময়ৰ ভিতৰত, আৰু ৰিচুৱেলৰ ওপৰত তাই খুব কথা কয় তাৰমানে। চ' মই অলপ ভালদৰে শুনি পেলাই গোটেই দিনটোতো মই সেই বস্তুটো চাই থকা নাই ন, এটা টাইমতে সেই ভিডিঅ'টো মই চাইছিলোঁ। তাৰপিছত মোৰ মাইণ্ডত চাগে সেই যিটো কয় ন আনকনচিয়াছ মাইণ্ডত, সেই বস্তুটো চাগে মোৰ ৰৈ গ'ল যে ৰাতিপুৱা এইখিনি সময়ৰ পৰা এইখিনি সময়ৰ ভিতৰত তাই ইমান ধুনীয়াকৈ বুজাই দিছিলে কথাটো, যে আপোনালোকে উঠি কোনো ধৰণৰ একো বিশেষ ৰিচুৱেল একো কৰিব নালাগে, শুই থাকক, মাত্ৰ মাইণ্ডটোক জগাব লাগে, জগাই পেলাই এই কথাটো ভাবিব লাগে সেইখিনি সময়ৰ ভিতৰত। চ' কালি কি হ'ল, মই একদম ৰাতি একদম হেৰি কৰা নাই দেই, ভাবি হোৱা নাই কথাটো, সেই যে দিনতে চালোঁ, এৰি দিলোঁ। আৰু তাৰপিছত মই সদায় এলাৰ্মটো সদায় দিওঁৱেই, কাৰণ ছোৱালীৰ স্কুল থাকে, গতিকে মই এলাৰ্ম দিবই লাগে। আজি কিন্তু ৰাতিপুৱা ইমান ঠাণ্ডা, বিৰাট ঠাণ্ডা। কোনো দিন মই সেইখিনি ইমান ৰাতিপুৱা সোনকালে মই সাৰ নাপাওঁ, এলাৰ্মটো যেতিয়া বাজে তেতিয়াহে মই পটককৈ সাৰ পাওঁ। আজি কিন্তু মই ৰাতিপুৱা সেইখিনি সময়ত সাৰ পালোঁ বুলি মই নিজক ভাবিছোঁ। মই চকুটো জোৰকৈ বন্ধ কৰি আছোঁ, কাৰণ কিয় কি উঠিব গম পাইছোঁ, বতৰটো বিৰাট আজি বেয়া, ডাৱৰীয়া টাইপ লাগিছে। চ' টাইম হোৱা নাই বুলি গম পাইছোঁ, কাৰণ এলাৰ্মটোতো বাজাই নাই। তাৰপিছত মই সেইখিনি সময়তে সাৰ পালোঁ। মই ভাবিছোঁ যে মোৰ মনে কৈছে আচলতে যে একজেক্টলি সেইখিনি সময়ে হয় তাৰমানে। আৰু মনটোৱে যিটো কথা কয় কিন্তু সঁচা কথা, মানুহে আপোনাক মনে যিটো কথা কয় সেইটো সঁচা হ'বই। চ' মোৰ মনটোৱে কৈছে যে এতিয়া সেই এলাৰ্ম বজাৰ সময়খিনি হোৱা নাই। কেতিয়াবা হয়, এলাৰ্ম বজাৰ আগতে 10-15 মিনিট আগতে সাৰ পাই যাওঁ কেতিয়াবা। এটা টেনশ্যন এটা লাগি থাকে ন, যে টেকনিকেল বস্তুহে, কিজানিবা মোবাইল, কিজানিবা এলাৰ্মৰ কিবা প্ৰব্লেমেই হ'ল, নাবাজিলে। চ' সেইটো ঠাণ্ডাতে মই কেতিয়াবা সাৰ পাই যাওঁ। আজি কিন্তু কি হ'ল, মোৰ মাইণ্ডটোৱে কৈছে যে এলাৰ্ম বাজিবলৈ আৰু 1-1.5 ঘণ্টামান বাকী আছে কিন্তু। চ' টোপনিটো মোৰ অহা নাই, কিন্তু মোৰ পটককৈ আহি গ'ল, পটককৈ কিয় সাৰ পাই গ'লোঁ নাজানো। সাৰ পাই সেইখিনি সময়ত যিটো ৰিচুৱেল কৈছিলে বা যিটো কৈছিলে যে উইচটো, মই কিন্তু সঁচাকৈ কৰিলোঁ দেই কামটো। আচলতে মোৰ ভিডিঅ'টো যদি তাইৰ আগলৈ যায়, চ' তাই নিশ্চয় বুজি পাব কথাটো। আৰু মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনাৰ মাইণ্ড পাৱাৰটো, নিজৰ মাইণ্ড পাৱাৰ থাকে, আমি খটুৱাবহে নাজানো। যে কিবা এটা কাম যদি আমি কৰিম বুলি ভাবোঁ, সেই কামটো আমি মাইণ্ডত যদি আমাৰ এবাৰ ৰৈ যায় নহয়, এইটো কেতিয়াও ওলাই নাযায় তাৰমানে। এদিন এটা সময়ত নহ'লেও এটা সময়ত নিজে আহিব তাৰমানে। আজিয়ে চাওকচোন, সেই মাইণ্ড পাৱাৰৰ ষ্টৰিটো বা এই ৰিচুৱেলটো, যিটো সেই যে পুৱতি নিশা ভাবিব লাগে বা তেনেকুৱা টাইপৰ বুলি ক'লে, মইতো ভাবি থকা নাই দিনটো। মই ৰাতি বা কাকো মই কোৱাও নাই। ইনফেক্ট ৰাতিপুৱা চালোঁ, বাছ আকৌ ৰেগুলাৰ কামত লাগি গ'লোঁ। চ' এইটোৱে কৈছোঁ যে নিজৰ মাইণ্ডটো বহুত পাৱাৰফুল হয়। সেই পাৱাৰফুল মাইণ্ডটোক যদি আমি ভাল কামত খটুৱাব পাৰোঁ, তো কিমান ভাল হ'ব আপুনি নিজেই ভাবি চাওকচোন। আৰু মই এতিয়া নিজে আচলতে এটা নিজৰ ক্ষেত্ৰত এটা প্ৰমাণ পালোঁ ন, যে এই বস্তুটো মই চাইছিলোঁ
আৰু ৰাতিপুৱা সময়খিনিত এই কামটো মোৰ আচলতে বিশ্বাসো এটা আছিলে সেই বস্তুটোৰ ওপৰত গতিকে সেইকাৰণে চাগে মই সেইখিনি সময়ত সাৰ পাই গ'লোঁ পটককৈ অন্য দিনতো কোনোদিনে সাৰ নাপাওঁ গতিকে নিজৰ মাইণ্ডটো সদায় ষ্ট্ৰং কৰি ৰাখক আৰু নিজৰ যিখিনি কৰিব পৰা কেপাচিটি আছে সেইখিনিৰ ওপৰত সদায় বিশ্বাসটো অটুট ৰাখক তাৰ ওপৰত আপোনাক কোনেও একো কৰিব নোৱাৰে